মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈ। আজি আমি ক্লাছ 5ৰ লেসন নাম্বাৰ 1 হলি দ্য ফেষ্টিভেল অফ কালাৰ টো আলোচনা কৰিম। আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'বা। হলি দ্য ফেষ্টিভেল অফ কালাৰ। হলি মানে দোল মহোৎসৱ আৰু দোল মহোৎসৱটো আমাৰ কিহৰ উৎসৱ হয়, কিহৰ ফেষ্টিভেল হয়? ইটো হ'ল আমাৰ কালাৰৰ ৰঙৰ উৎসৱ। যেনেকুৱাকৈ আমাৰ পোহৰৰ উৎসৱ কি? আমাৰ পোহৰৰ উৎসৱ হৈছে দীপাৱলী, দিৱালী। তেনেকুৱাকৈ হোলীটো হ'ল আমাৰ ৰঙৰ উৎসৱ। ৰিধি, বেলি এণ্ড আৰ্কি আৰ টকিং এবাউট দেয়াৰ কামিং হলিডেজ ফৰ হোলী। ৰিধি, বেলি আৰু আৰ্কিয়ে তেওঁলোকৰ আহিবলগীয়া হোলীৰ বন্ধৰ বিষয়ে আলোচনা কৰি আছে, কথা পাতি আছে। I am going to Shillong, ৰিধি says. ৰিধিয়ে ক'লে মই শ্বিলঙলৈ গৈ আছোঁ। How nice, but I will stay here at home. কিমান ধুনীয়া, কিন্তু মই ঘৰতে থাকিম। I like the Holi festival very much. মই হোলী উৎসৱটো খুবেই ভাল পাওঁ। I like to enjoy this festival of color with my friends. আৰু মই এই কালাৰ ফেষ্টিভেল অফ কালাৰ্ছ মানে হোলীটো মোৰ বন্ধু বান্ধৱীৰ লগত এনজয় কৰি ভাল পাওঁ। মই মোৰ বন্ধু বান্ধৱীৰ লগত হোলীৰ উৎসৱটো পালন কৰি খুবেই আনন্দিত হওঁ। ইন আৱাৰ নেইবাৰহুড উই চেলিব্ৰেট হোলী টুগেডাৰ। আমাৰ চুবুৰীয়াত, নেইবাৰহুড মানে হ'ল চুবুৰীয়া, ওচৰ চুবুৰীয়া। আমাৰ চুবুৰীয়াত আমি সকলোৱে একেলগে মিলি হোলী উৎসৱটো উদযাপন কৰোঁ। ইটছ ৰিয়েলি এ গ্ৰেট ফান। আৰু এইটো সঁচাই খুবেই আনন্দিত উৎসৱ। আৰ্কি টেলছ এবাউট হাৰ প্লান। আৰ্কিয়ে তাৰ পৰিকল্পনা প্লানৰ বিষয়ে ক'লে। হোৱাট এবাউট ইউ বেলি। তোমাৰ প্লান কি বেলি? ৰিধি আস্কছ। ৰিধিয়ে বেলিক সুধিলে হোৱাট এবাউট ইউ বেলি। তুমি কি পৰিকল্পনা কৰিছা হোলীৰ? তোমাৰ বিষয়ে অলপমান কোৱা, তোমাৰ হোলীৰ বিষয়ে। বেলিজ ফেচ ব্ৰাইটেনছ আপ। আৰু বেলিৰ মুখমণ্ডল, ফেচ মানে চেহেৰাটো জিলিকি উঠিল। ইউ ন' হোলী ইজ মাই ফেভৰেট ফেষ্টিভেল। তুমি জানা হোলী মোৰ আটাইতকৈ ভাল লগা প্ৰিয় উৎসৱ। এভৰি ইয়েৰ উই go to বৰপেটা to celebrate হোলী। কৈছে আমি প্ৰত্যেক বছৰ এভৰি ইয়াৰ ক'লৈ যাওঁ? বৰপেটা to celebrate হোলী। আমি হোলী উদযাপন কৰিব, চেলিব্ৰেট কৰিব প্ৰত্যেক বছৰ বৰপেটালৈ যাওঁ। বৰপেটা, ইয়াতে চোৱা কুৱেশ্যন মাৰ্ক, মানে তাই কৈছে বৰপেটা, বাট why do you go to বৰপেটা only? কিন্তু তুমি কিয় অকল বৰপেটালৈ যোৱা? ইয়াতে আৰু এবাৰ কুৱেশ্যন সুধিছে। Holi is celebrated everywhere India, is not it? হোলী গোটেই ভাৰতবৰ্ষৰ সকলো প্ৰান্ততে উদযাপন কৰা হয়, নহয়নে? আৰ্কি ইজ কিউৰিয়াছ টু ন'। আৰ্কি জানিবৰ বাবে খুব আগ্ৰহী। য়েছ আৰ্কি, হয় আৰ্কি। ইউ আৰ ৰাইট, তুমি একেবাৰে ঠিক, তুমি ঠিক কৈছা। বাট ইট ইজ এ স্পেচিয়েল ফেষ্টিভেল ফৰ দ্য পিপল অফ বৰপেটা। কিন্তু হোলীটো বৰপেটাবাসীৰ কাৰণে এটা স্পেচিয়েল ফেষ্টিভেল হয়। ইট ইজ কল্ড দোল উৎসৱ। আৰু এই হোলীটোক কি বুলি কয়? দোল উৎসৱ। বেলি চেজ ৰিধি, হু ইজ লিচনিং টু দেয়াৰ কনভাৰচেশ্যন, ইজ eager to know more about the festival. আৰু ৰিধি, যিজনে তেওঁলোকৰ কনভাৰচেশ্যন, কথোপকথনখিনি, বাৰ্তালাপখিনি শুনি আছিল, তেওঁ খুবেই আগ্ৰহী হোলী ফেষ্টিভেলৰ বিষয়ে আৰু বেছিকৈ জানিব। প্লিজ টেল মি এবাউট দোল উৎসৱ। অনুগ্ৰহ কৰি মোক দোল উৎসৱৰ বিষয়ে আৰু কোৱা না। বেলি, শ্বি চেজ, তাই ক'লে, বেলিক ক'লে কথাটো যে প্লিজ টেল মি এবাউট মোৰ। দোল উৎসৱৰ বিষয়ে বেলিক আৰু ক'বলৈ গৈছে। বেলি টাৰ্ণছ
to Riddhi and says joyfully. বেলিয়ে ৰিধিৰ ফালে তেওঁৰ প্ৰশ্নটোৰ ফাললৈ গ'ল আৰু আনন্দেৰে ক'লে দোল ইজ চেলিব্ৰেটেড ফৰ 3 to 5 days in বৰপেটা আৰু দোল মহোৎসৱটো 3 দিনৰ পৰা 5 দিনলৈ পালন কৰা হয় বৰপেটাত. It is different from the Holi celebrated in other parts of India. আৰু এইটো ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত হোলী মহোৎসৱটো যেনেদৰে উদযাপন কৰা হয় তাতকৈ কিছু পৃথক ধৰণে বৰপেটাত দোল মহোৎসৱটো পালন কৰা হয়. দোল উৎসৱ অফ বৰপেটা ইজ ক্ল'জলি ৰিলেটেড টু কীৰ্তন ঘৰ আৰু বৰপেটাৰ দোল উৎসৱটো ৰিলেটেড কিহৰ লগত কীৰ্তন ঘৰৰ লগত সম্পৰ্কিত. ডিউৰিং দিছ ফেষ্টিভেল মহাপ্ৰভু দোল গোবিন্দ এণ্ড কালিয়া ঠাকুৰ আৰ ব্ৰট আউট ফ্ৰম দ্য মানিকুট এণ্ড কীৰ্তন ঘৰ. আৰু দোল মহোৎসৱৰ সময়ত মহাপ্ৰভু দোল গোবিন্দ আৰু কালিয়া ঠাকুৰক ক'ৰ পৰা অনা হয় মানিকুট আৰু কীৰ্তন ঘৰৰ পৰা লৈ অহা হয়. এণ্ড ছাম ৰিচুৱেলছ আৰ পাৰফৰ্মড আৰু কিছুমান পৰম্পৰা তাতে পাৰফৰ্ম কৰা হয়, পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয়. দেন থাউজেণ্ডছ অফ পিপল টেক দেম ইন প্ৰচেশ্যন উইথ জ্ঞান বায়ান আৰু থাউজেণ্ডছ অফ পিপল মানে হেজাৰ হেজাৰ মানুহে প্ৰচেশ্যনলৈ ওলাই যায়. গায়ন বায়ান মানে হ'ল গান বাজনাৰ লগত প্ৰচেশ্যন, যেতিয়া মানুহবোৰ শাৰী শাৰীকৈ ওলাই যায় ৰাজপথলৈ সেইটো হ'ল প্ৰচেশ্যন. Oh, really? Do you join the procession? Oh, সঁচাই নেকি? তুমিও এই প্ৰচেশ্যনত যোগদান কৰা নেকি? ৰিধিয়ে সুধিলে. বেলি ৰিপ্লাইজ, তেতিয়া বেলিয়ে উত্তৰ কৰিলে যে য়েছ আই অলৱেজ ডু. হয়, মই প্ৰায়ে এইটো কৰোঁ, মই সদায় কৰোঁ. যেতিয়া প্ৰচেশ্যন হয় মই তাত অংশগ্ৰহণ কৰোঁ. ডিউৰিং দিছ দোল উৎসৱ দ্য এয়াৰ অফ বৰপেটা ইজ ফিল্ড উইথ হোলী গীত. যেতিয়া হোলী মহোৎসৱ চলি থাকে তেতিয়া বৰপেটাৰ বায়ুত অকল কিহেদি সম্পূৰ্ণ হৈ থাকে ফুলফিল হৈ থাকে হোলী গীতেৰে বৰপেটাৰ পৰিৱেশটো বৰপেটাৰ বায়ু মুগ্ধ হৈ থাকে. ভাওনা ইজ অলছ' পাৰফৰ্মড এট নাইট আৰু দোল মহোৎসৱৰ সময়ত ভাওনা আমাৰ অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংগ. এইটো ৰাতিৰ সময়ত পাৰফৰ্ম কৰা হয়, পৰিৱেশন কৰা হয়. I have never seen a ভাওনা